অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। গাঁৱে ভূঞে এতিয়া বিহুৰ প্ৰস্তুতি, মেজি ভেলাঘৰ বনোৱাৰ প্ৰস্তুতি। টিহুতো দেখা গ'ল বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। টিহুৰ খলিহাগুৰি পথাৰত সমূহীয়া নৰা কটা পৰ্ব আৰম্ভ কৰা হয়। গাঁৱৰ জীয়ৰী পোৱাৰী ডেকাহঁতে পথাৰত বিহু মাৰি আৰম্ভ কৰে নৰা কটা পৰ্ব। উল্লেখ্য যে এইবেলি টিহু হাটখোলাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ব মাঘ বিহু। 12 জানুৱাৰী দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হ'ব মাঘ বিহু। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি পৰিৱেশন কৰাৰ লগতে বিভিন্ন খেল ধেমালিও প্ৰদৰ্শন কৰা হ'ব বুলি জনাইছে আয়োজক সমিতিয়ে। সাংস্কৃতিক সন্ধিয়াৰ জনপ্ৰিয় কণ্ঠশিল্পী হিমান্ত শেখৰ আৰু অভিনেত্ৰী প্ৰীতি কংকনাৰ লগতে থাকিব বহু উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী। টিহুৰ পৰা লিখন ঠাকুৰীয়াৰ প্ৰতিবেদন PR নিউজ।